আপোনালোকে হয়তো বহুবাৰ শুনিছে যে জগন্নাথ মন্দিৰ সাগৰৰ পাৰত অৱস্থিত হোৱাৰ পিছতো সাগৰৰ অলপো শব্দ জগন্নাথ মন্দিৰৰ ভিতৰত শুনিবলৈ পোৱা নাযায়। কিন্তু আপুনি ইয়াৰ আঁৰৰ কাৰণটো জানেনে? ইয়াৰ কাৰণ হ'ল প্ৰভু হনুমান। এবাৰ নাৰদদেৱে জগন্নাথ মন্দিৰলৈ প্ৰভুক দৰ্শন কৰিবলৈ আহিছিল আৰু দুৱাৰমুখতে লগ পালে প্ৰভু হনুমানক। হনুমানে নাৰদক ক'লে যে আপুনি অলপ অপেক্ষা কৰক, প্ৰভুই এতিয়া বিশ্ৰাম কৰি আছে। কিছু সময় অপেক্ষা কৰি নাৰদদেৱ যেতিয়া ভিতৰলৈ গ'ল আৰু ভিতৰলৈ যাই তেখেতে দেখিলে যে প্ৰভু বহুত চিন্তিত হৈ আছে। নাৰদদেৱে তেখেতক সুধিলে যে প্ৰভু কি হ'ল, আপুনি ইমান চিন্তিত কিয় হৈ আছে? তেতিয়া জগন্নাথ প্ৰভুৱে ক'লে যে ইয়াত সাগৰৰ শব্দৰ বাবে মই বিশ্ৰাম কৰিব পৰা নাই। আৰু এই কথাটো যেতিয়া হনুমানে গম পালে তেতিয়া খঙতে ক্ৰোধিত হৈ লগে লগে সাগৰ দেৱতাৰ ওচৰত যাই ক'লে যে সাগৰৰ এই থোৰ শব্দ অলপ কম কৰক, আমাৰ প্ৰভুই বিশ্ৰাম কৰিব পৰা নাই। আৰু এই কথা শুনি সমুদ্ৰ দেৱতাই বহুত বিনম্ৰভাৱে হনুমান দেৱক ক'লে যে মই এই বিষয়ত একো কৰিব নোৱাৰোঁ। যেতিয়া এইফালে বতাহ বলিব সাগৰৰ শব্দ আহিবই। তাৰপিছত হনুমানে পৱন দেৱতাৰ লগত কথা পাতিলে যে এইফালৰ বতাহখিনি ৰখাই দিয়ক। তেতিয়া পৱনদেৱে ক'লে যে এইটোতো অসম্ভৱ, কিন্তু আপুনি এটা কাম কৰিব পাৰে, আপুনি যদি মন্দিৰৰ ওলোটা দিশেৰে ঘূৰে তেতিয়াহ'লে বতাহৰ প্ৰকোপটো ওলোটা হ'ব আৰু সাগৰৰ শব্দ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব। আৰু হনুমান দেৱে সেইমতেই কাম কৰিলে আৰু সেইবাবে আজিও সাগৰৰ শব্দ জগন্নাথ মন্দিৰৰ ভিতৰত শুনিবলৈ পোৱা নাযায়। এয়াই আছিল আজিৰ ভিডিঅ'টো। কাইলৈ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। সদায় এনেকুৱা ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব।